নমস্কাৰ, মোৰ নাম শ্ৰী ইথাৰ্থ কলিতা সুভাষী। অলসিছে কুটু বিদ্যা, অবিন্দেশ্বৰ কুটু অনা, অৰণ্যেশ্বৰ কুটু মিত্ৰ, অমিত্ৰশ্বৰ কুটু অলসম। অৰ্থ হোৱাৰ বিদ্যা নাই, বিদ্যা ধন নাই, ধনৰ বন্ধু নাই, আৰু বন্ধুহীনৰ শিক্ষা সুখী হবা, সৎকৰ্ম সৎ নিজকে ব্যস্ত ৰখা, আনন্দিত হবা। ৰামকৃষ্ণ পৰমেশ্বৰ প্ৰতিজ্ঞা ভাৰতবৰ্ষ মোৰ দেশ, সকলোৱে ভাৰতীয় মোৰ ভাই ভনী, সকলোৱে ভাৰতীয় মোৰ ভাই ভনী। মই মোৰ দেশক ভাল পাওঁ। মহতাৰ বিবেক পৰম্পৰাৰ প্ৰতি মই গৰ্ব নকৰো। তাৰ প্ৰযুক্ত হবৰ কাৰণে পঢ়া যায় মহোদয় যত্ন পঢ়া। মই পিতা মাতা আচাৰ্য আৰু গুৰুজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিম আৰু প্ৰতিজন ব্যক্তিৰ লগত ভদ্ৰশীল ব্যৱহাৰ কৰিম। মই মোৰ দেশবাসী সকলৰ প্ৰতি নিষ্ঠাবান হোৱাৰ প্ৰতিজ্ঞা কৰো। দেশৰ কল্যাণ আৰু সমৃদ্ধি অপৰানন্দ পাম। বন্দে মাতৰম। নমস্কাৰ। So guys, মোৰ ভিডিঅ'টো চাই কেনে লাগিল? ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু কাষত থকা ঘণ্টাটো দাবি দিয়ক।